हेलो गाइज वेलकम टू माय न्यू ब्लग्स। तो আপোনালোকে চাগে বহুত দিন মোৰ ভিডিঅ' পোৱা নাই। মই তেনেকৈ ভিডিঅ' দিয়া নাই বাৰু, যিহেতু আজি মানে বিহু বুলি ঘৰলৈ যাবলৈ ওলাইছোঁ ন। তো আপোনালোকক দেখুৱাব খুজিছোঁ কেনেকৈ ঘৰত যাম, কি কৰিম, আপোনালোকে চাই থাকিব আৰু। তো গাইজ যাবলৈ ওলালোঁ আৰু মোৰ লগত যাব মোৰ লগৰজনী যাব আৰু তাই শিৱসাগৰ হয়, তাই শিৱসাগৰ যাব, মই যাম নলবাৰী। তো এতিয়া ৰেডি হ'লোঁ আৰু আহা আকৌ চাওকচোন গাইজ, এইটো কি সৰু ভেলা বুজি, ইমান সৰু ভেলা বুজি চাচোন এইটো। আৰু এইজনী মোৰ লগত যাব। তো গাইজ এতিয়া আমি যাই থাকোঁ বাৰু, আপোনালোকক দেখুৱাই যাম দেই। মই 16 তাৰিখে আহিম। অঁ এইজনী আমাৰ আইতা, মই যোৱাৰ কাৰণে কেনে লাগিছে আইতা? বেয়া লাগিছে আইতাৰ অলপমান দুখ লাগিছে দেই গাইজ, যাম যে সেইকাৰণে দুখ লাগিছে। যাওঁ দিয়ক আইতা, বাই বাই, আহিম আৰু। তো গাইজ যাই থাকোঁ, চাই থাকিব মোৰ ভিডিঅ'টো দেখুৱাই যাই থাকিম দেই গাইজ। তো গাইজ আমি এতিয়া যাই আছোঁ তিনিজনী মিলি কিনে। তো গাইজ আমি খোজকাঢ়ি আহি পালোঁ আৰু লগ টাৱাৰটো দেখি দি আছোঁ আৰু চাওক, আমি লগ টাৱাৰ আহি পালোঁ। এতিয়া আমি অফিচত যাম আৰু তো আমি এতিয়া যাই আছোঁ ই-ৰিক্সাত, আৰু বেছিটো নাই, অলপ পিনকালৈকে যাব লাগিব ন। তো এতিয়া ই-ৰিক্সাত যাই আছোঁ। ঘাটটো ইমান ভাল নহয়, বহুত বেয়া। এতিয়া আমি ই-ৰিক্সাত যাই আছোঁ। চাই থাকিব দেই গাইজ মোৰ ভিডিঅ'টো, মই চাই গানটো ভাল। এতিয়া আমি গুৱাহাটীৰ গাড়ীত উঠিম গাইজ, আহি পালোঁ বাৰু। ট্ৰেভেলাৰত যাব লাগিব ন, ইয়াতে ৰখিব দাদা, ইয়াৰ পৰা উঠিব লাগিব। এতিয়া আমি গুৱাহাটী যাম। তো ফাইনেলি আমি গাড়ীত উঠিলোঁ। চাওকচোন ইমান মানুহৰ ভিৰ, যিহেতু বিহুৰ বতৰ সেইকাৰণে মানুহ মানে বহুত আৰু। কিবাকৈ চিট দুটা পালোঁ আৰু আমি দুজনী আহি কিনে গাড়ীখন পালোঁ আৰু তাই বহি ল'লে, ময়ো বহি ল'লোঁ। এতিয়া আৰু কিমান টাইম বা ৰখিব লাগে হিচাপ নাই দেই। গাড়ীত উঠিলোঁ, গাড়ীখন যাব আৰু মানুহ ভৰ্তি হৈছে। চাই লওক, আপোনালোকক দেখাই আছোঁ। ট্ৰেভেলাৰত যাম এতিয়া, ষ্টাৰ্ট কৰিলে গাড়ী বাৰু। চাই থাকিব দেই মোৰ গাড়ী, টোপনি মাৰি যাব বুলি এইজনী, টোপনিকে থাকে যে সেইকাৰণে। গাড়ীখনত যাই ইমান বৰ লাগিছে যে গাইজ, ইমান মানে ৰখি যাই আছে। ইবাগে ভোকো লাগিছে, কি খাওঁ, মাছ ৰাস্তাতে একো খাব নাপাওঁ ন, সেইকাৰণে ভাবিলোঁ চানাকে খাই লওঁ। এয়া আমি দুজনীয়ে চানা লৈ ল'লোঁ, 10 টকাৰ, বেছিকৈ নল'লোঁ আৰু দুজনী এতিয়া চানাকে খাই চাম আৰু। গাইজ ফাইনেলি খাই আমি পাই গ'লোঁ, কিন্তু কি হ'ব তে নলবাৰীত গাড়ী নাই, পাই ৰখি আছোঁ আৰু ইয়াতে দেখিছে। খানাপাৰাত যে ইমান ৰখিব লগা হৈছে গাইজ, মানে নলবাৰী যোৱা গাড়ীয়ে নাই, চব মানে বৰপেটা যোৱা আহে। ফাইনেলি গাড়ী পাই গ'লোঁ গাইজ, ইমান ভিৰ মানে বিহুৰ কাৰণে, চব বৰপেটা যায়, নলবাৰী যোৱা বাছ নাই, এখন পালোঁ তাক। চাওকচোন গাইজ ইমান ভিৰ পালোঁ আৰু য'তে টাইম লাগব, 2 ঘণ্টা 3 ঘণ্টা লাগব আৰু এবাৰ। চাই থাকিব আৰু বহুত ভাগৰ লাগছে, গা চা বেয়া লাগছে। চাই থাকিব দেই গাইজ। গাড়ীখন ষ্টাৰ্ট দিলে আৰু কিবাকৈ যাই আছে দিয়ক, ভাল লাগি আছে মনটো। গাইজ বাপৰে চাওকচোন ইমান ভিৰ আজি বিহুৰ কাৰণে, গাড়ী বহুত ভিৰ লাগি গৈছে। মানুহ মানে গাড়ীত উঠিবলৈ মানুহ জাগা নহয় গৈছে। মানুহবিলাকে কিনকে ৰখি আছে চাওকচোন, বাপৰে উপায় নাই সেন্দৰো, গাড়ী নাপে। আজিৰ দিনটোতো আৰু কোনোবা ঘৰত নোযোৱাকৈ থাকিবনে? চবৰে এটা হেঁপাহ থাকে, একেলগে যায়, একেলগে সাজ খোৱাৰ বহুত হেঁপাহ থাকে। সেইবাবে চবে ওলাই আহিছে আৰু যাবলৈ। যেনেকৈ মই ইমান দূৰৰ পৰা আহিছোঁ, তেনেকৈ মানুহবিলাকেও বহুত দূৰৰ পৰা আহি কিনে এনেকৈ ৰখি আছে। চাওকচোন চবৰে হেঁপাহৰ মানে সীমা নোহোৱা হৈ গৈছে আৰু, যেনেকৈ নহয় যাব লাগে আৰু। এই বাচ্ছাটোক চাওকচোন কেনেকৈ উঠাই লৈ আহিছে মানুহজনে। এইবিলাক মানুহ এনেকৈ ভিৰ লাগি আছে দিয়ক। আৰু ইয়াতে মই চাওকচোন কিমান মানুহ আহিছে, হেঁচি মানুহ উঠাইছে গাড়ীখনত। বহুত মাথা চাথা বিষাই গ'ল দেই গাইজ, ইমান টাইম আহিলোঁ। কমচে কম খানাপাৰাৰ পৰা ইয়ালৈকে লাগিলে 1.5 ঘণ্টামানে লাগিলে দিয়ক। আহি ফাইনেলি পাই গ'লোঁ। এইটো হ'ল মোৰ পাপা, চাওকচোন প'জ দি আছে, কিবা ক'ব দিলোঁ প'জ দি আছে আমাৰ পাপাটোৱে। একোৱেই নাজানে, পৰিলে বোলে গাড়ীখন, তাকে কৈ আছে আৰু গাড়ীখন পৰি গ'ল এখন ই-ৰিক্সা আহি কিনে।
তো বেয়াই লাগিছে বাৰু এতিয়া যাওঁ ব'লক আমি যিহেতু বহুত দূৰৰ পৰা আহিছোঁ সেইকাৰণে মানে পাপা অলপমান আগবাঢ়ি নিবা আহিল আৰু অলপ দূৰ হয় ন আৰু ইমান টাইম গাড়ীত আহি আছে সেইকাৰণে পাপাই কৈছে কি মই তোমাক নিব যাই আছোঁ তুমি ৰখিবা আহোঁতে মানে গাড়ীৰ বতাহ খালোঁ না সেইকাৰণে মানে মাথাটো বহুত বিষি গ'ল ইমান টাইম গাড়ীতে আহি আছোঁ 11টা বজাৰ পৰা আহিয়ে আছোঁ গাড়ী যিহেতু গাইজ বিহুৰ বতৰ ন কিবা অলপতো বজাৰ ল'ব লাগিব সেইকাৰণে ভাবিছোঁ অলপ বজাৰতে সোমাই যাম এয়া চাওকচোন ইমান ডাঙৰ ডাঙৰ মাছ ওলালে তাৰ পৰা মাছ অলপ লৈ ল'লোঁ যিহেতু বিহুৰ বতৰ খাব লাগিব ন এইখন আমাৰ হৈছে বজাৰ এইটো আমাৰ দুৰ্গা মন্দিৰটো চাওকচোন আমাৰ মানে ঘৰৰ কাষতে আৰু এইটো আমাৰ হিৰো পাপা আৰু ইয়াতে মাছ বাচি আছে আৰু এইটো মই দিয়ক লগতে এইটো মাংস লৈ ল'লোঁ ব্ৰইলাৰৰ মাংস আৰু বাকীখিনি বজাৰ মই অহাৰ আগতে মানে পাপাই কৈছে অলৰেডি চব বজাৰ কৰি লৈছে মাংসটো আৰু মাছটো ল'ব বাকী আছিল সেইকাৰণে মই কৈছোঁ যে পাপা তুমি আৰু ময়ে এইখিনি বজাৰ কৰি ল'ম আৰু এইখিনি বজাৰ আমি দুয়ো কৰি ল'লোঁ আৰু অলপ চব্জি বজাৰ কৰিব আছিল কৰি ল'লোঁ বজাৰখিনি বাকী চব বজাৰ কৰা হ'লে এতিয়া মানে তামোল আৰু পাণ বাকী আছিল এইখিনি কৰি ল'লোঁ বাকী চব হৈয়ে গ'ল আৰু আমাৰ বজাৰ কৰা তো গাইজ মই আহি পালোঁ আৰু বহুত কষ্ট হ'ল আজি মানে ইমান গাড়ীত ভিৰ আছিল ন মানে একদম গাড়ী নাহে মানুহবিলাক জাপি আনিছে সেইকাৰণে মাথা এটা বিষাই গৈছে এতিয়া আহি পালোঁ আৰু লগতে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ যাতে আপোনালোকৰ দিনটো ভালে যায় আৰু আজিৰ কাৰণে মোৰ এইখিনিয়ে ভিডিঅ' আছিল আৰু পিছলৈকে ভিডিঅ' দি থাকিম আপোনালোকে চাব কিবা যদি ভুল হৈছে বেয়া চেয়া নাপাব আৰু চেষ্টা কৰিছোঁ আজিৰ কাৰণে বাই বাই গাইজ